কবিতাৰ শিৰোনাম নীলগত নিবিড় হৈ আছে বুকুৰ ভাল পোৱা। কবি ভাৰ্গৱ কুমাৰ বৰুৱা, আবৃত্তিকাৰ কৃপাময় মিতি। কুশলে থাকা প্ৰিয়তমা মোৰ, বহু দিন হ'ল তোমাৰ কাষলৈ যাব পৰা নাই। চুই চাব নোৱাৰা ৰোগ এটা এতিয়া আঙুলিৰ পাপবোৰত। চিটিবাছৰ খিৰিকীটো কিল বিলাই থাকে জীৱন নাশক কীটাণু। তুমিতো জানাই খিৰিকী কাষত বহা মোৰ পুৰণা অভ্যাস, আৰু লগ পালে তোমাক চিকুটি চোৱা, চুলিৰ মাজত আঙুলি পুৰোৱা। সেইবাবেই কিছুদিন নিলগত আছো। কষ্ট হৈছে কিন্তু জীয়াই আছো, আৰু জীয়াই ৰাখিছো তোমাক চুই চোৱাৰ হেঁপাহটো। অস্পৃশ্যতাৰ দেৱাল মই বগাব নোৱাৰিম তোমাক ভাল পাওঁ বাবে। মোৰ বিশ্বাস তুমি কুশলে আছা, কষ্ট হ'লেও। খুচৰা ৰোগ এটা কেনেকৈ নিম তোমাৰ বুকুলৈ, সেয়া মোৰ বাবে অক্ষমনীয় দুখ। সময়, সংগ্ৰাম আৰু সংযমে শিকাই থৈ যায় আমাক জীয়াই থকাৰ কায়দা। আমাৰ মন আৰু মগজু জানো ঢুকি পাইছে সেই কথা। মই জানো লগ পালে তুমি মোৰ বুকু পুৰাই কান্দিবা। হে ঈশ্বৰ, সোনকালে আহক হেৰুৱা দিন হিয়া। আজিলৈ এয়াই, মৰম ল'বা। প্ৰাৰ্থনাৰ শুদ্ধতাই সুস্থিৰতা আনিবই এদিন, আস্থা ৰাখিবা। নীলগতো নিবিড় হৈয়ে আছে বুকুৰ ভাল পোৱা।